हेलो गाइस मैं तुलिका আপোনালোকক পুনৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো খাৰৰ ৰেচিপি। অসমীয়া মানে জানো খাৰ নহয় আৰু আমি জানো সকলোৱে খাৰ ভাল নাপাওঁ। আপোনালোকেও নিশ্চয় ভাল পায়, মই কিন্তু বহুত ভাল পাওঁ। আৰু খাৰৰ লগত আলু পিটিকা মোৰ একদম ফেভাৰিট হয় আৰু বিশেষকৈ খাৰৰ লগত মই বহুত ভাল পাওঁ। আজি মই বনাইছো তিয়ঁহ আৰু বুট দালি খাৰ। আহকচোন চাওঁ কেনেকৈ বনাইছো। প্ৰথমতে তিয়ঁহ এটা মই টুকুৰা কাটি লৈছো মধ্যমীয়া জোখত আৰু এবাটি বুট দালি আগদিনাখনি তিয়াই ৰাখিছিলোঁ। এতিয়া বুট দালিখিনি কুকাৰত ধুনীয়াকৈ দুটামান হুইচেল দি লৈছোঁ আৰু এখন কেৰাহীত 2 টেবুল চামুচমান তেল আৰু কেইটামান পাঁচফোৰণ তেলত দিছোঁ আৰু এখিলা তেজপাত দিছোঁ, লগতে নহৰু থেতেলিয়াই লোৱা আদা আৰু নহৰু। এতিয়া তিয়ঁহখিনি মই অলপমান ভাজি ল'ম আৰু তিয়ঁহখিনি অলপ ভাজি তাত মই আগতে বইল কৰি ৰখা যিখিনি বুট দালি হয় সেইখিনি মই দি দিম পানীৰ সৈতে। আৰু এতিয়া মই আগতে অলপমান খাৰ তিয়াই ৰাখিছিলোঁ, খাৰখিনিও দি ল'ম। এইখিনি মই কলা খাৰ ব্যৱহাৰ কৰিছোঁ ইয়াতে। আৰু খাৰখিনি ভালদৰে মিক্স কৰি সোৱাদ অনুসৰি নিমখ দি দিম আৰু অলপ সময় মই সিজিবলৈ ঢাকনা লগাই থ'ম। ঢাকোন লগাই মই 5 মিনিটমান সময় সিজিবলৈ দিলোঁ আৰু তাৰপিছত মই দুটামান কেঁচা জলকীয়া ফালি দিছোঁ ইয়াতে। বেলেগ মই যিহেতু মছলা ইউজ কৰা নাই, পিঁয়াজো মই ব্যৱহাৰ নকৰোঁ ইয়াত। আৰু এতিয়া মই আগতে অলপমান ধনিয়া কাটি ৰাখিছিলোঁ, সেই ধনিয়াখিনিও দি দিম। তাৰপিছত মই এখন অন্য এটা সৰু কেৰাহী লৈছোঁ। কেৰাহীত মই তেল গৰম কৰি তাত কেইফুটামান নহৰু থেতেলিয়াই লৈছোঁ আৰু এইখিনি দি দিছোঁ, কিয়নো এনেকৈ আকৌ অলপ যদি আপুনি ফোৰণ দি দিয়ে তেতিয়াহ'লে মানে খাৰখনৰ সোৱাদটো আৰু বাঢ়ি যায়, লগতে নহৰু গোন্ধটো খাৰত বৰ ধুনীয়াকৈ সোমাই পৰে। আৰু এতিয়া অকণমান সময় ঢাকোন দি আকৌ মই ৰাখিম। তাৰপিছত ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ। আপোনালোকেও এনেদৰে বনাই পেলাই খাই চাব, লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ।